তো হেল্ল' গাইজ জাষ্ট কামৰ পৰা আহি পাগলো আৰু উইন ক'লে তো আজি 26 জানুৱাৰী বুলিকে যে খানা খাব চ' সেইটো কাৰণে ভাবিছোঁ খাইতো আজি 26 জানুৱাৰী বুলিকে এফালে চাওক চব্জি লোৱা নাই বৰ্তমান মাংস লৈছে এইবিলাক কাটি আছে চ' এবাৰ যাই দুখাই দি আছোঁ মই এফালে ধুনীয়াকৈ হেৰি ব্ৰইলাৰটো অপাৰেশ্যন কৰা হৈ গ'ল এতিয়া বৰ্তমান এফালে আমাৰ চকুৰ আলি দুটামান ইংলিছ কৈ দিয়ক না এমখানি জাহাজ দিব নোৱাৰে পাৰ্চনেল নেকি আৰু গাইজ মাল খাই খাই বাতুলৰ মানে কলিজাটো ডেমেজ পৰি গৈছে সেইটো কাৰণে মোৰ ফালৰ পৰা গিফ্ট এইটো হেৰি বাতুলক যাতে লগাই ল'ব পাৰে অ' কিছুমান অপাৰেশ্যন কৰি দিয়া লগাই দিম এইটো লগাই ল আৰু বহুত বছৰ জীয়াই থাকিবি মিউজিক ব্ৰইলাৰ কিডনী আছে এই আমাক বাতলক দি দে চিধা আহি পাই গ'লো এতিয়া ঘৰত এতিয়া ধুনীয়াকৈ চব আলু চালু কাটি আছে চাক এফালে জুই লাগি আছে এফালে আলু কাটি আছে এফালে নিমখ জলকীয়া মছলা পাতি চব আছে আৰু গাইছ আমাৰ ৰান্ধনি খাতাৰনাক মানে খাতাৰনাক নহয় অলৰেডি আগৰ পৰা আমাৰ ৰান্ধনি আছে এইটো তো চাব পাৰে এই হাতাখন দি দে ঐ হাতা দি দে এফালে চুৰুত পিঁয়াজ পৰিলে আৰু জলকীয়া পৰিলে তেল পৰিলে বাকী মাংস ইয়াতে আছে অলপ দেৰিকৈ দিম চব মছলা চছলা চব দিয়া হৈ গ'ল বৰ্তমান এতিয়া তো লগ পাইছোঁ অলপ দেৰিকৈ মাংসখিনি পেলোৱাৰ পাছত আৰু খোৱাৰ পাছত তো বাই বাই চাব পাৰিছে এতিয়া ধুনীয়াকৈ গৰম কেৰাহীটোত আমাৰ মাংস পৰি গৈছে বৰ্তমান এতিয়া মাংস আৰু আলু আমাৰ এফালে বাতুলে পূৰা হিলাই আছে গাইছ হিলাই আছে হিলাই আছে I got broads in Atlanta, just to lean in the family. Credit cards in the scammers, hitting the licks in the bank. Legacy. तेल लगा मुझे कुछ दिखाई नहीं दे रहा माँ मुझे सब दिखाई दे रहा है তো গাইছ এনেকুৱা জুইত যদি মাংস নহয় কি ক'ব চ' মাংস হৈ যাব ছেকেণ্ডত হৈ যাব গাইছ এনেকুৱা মাংস 1 2 3 তো গাইছ সিহঁতে ফাইনেলি ভাত খাই আছে এতিয়া আমিও খাম ধুনীয়াকৈ আমাৰ ভাত বাঢ়া হৈছে এতিয়া তো গাইছ ধুনীয়াকৈ খাম তো চাই থাকক ভিডিঅ'টো পানী বটল পানী নাই কি হ'ব কচোন তো গাইছ ভাতটো ধুনীয়াকৈ খাম তো লগ পাইছোঁ অলপ দেৰিকৈ তো চাই থাকোঁ দুখাই দিছোঁ এবাৰ ভাতটো খাই এইখিনিয়ে নাই আৰু বৰিয়ালি দি গাইছোঁ চকু কিনা নাই হা কম বৰ তো গাইছ ভাত পানী খাই হৈ গ'ল এতিয়া যদি ভিডিঅ' ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো নাপাৰিব গাইছ তো বাই বাই আজিলৈকে